বন ফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা জীৱনৰ দান। জীৱনে মোৰ কাষলৈ আহি মোক এপাহি ফুল দি গ'ল। মই সেই ফুল পাহি সাৱটি বুকুত ল'লোঁ। জীৱনে আকৌ এবাৰ আহি মোক এটি ধুনীয়া মুকুতা দিলেহি। মই তাক সোণেৰে বন্ধাই বুকুত আঁৰি ল'লোঁ। মোৰ বৰ পিয়া লাগিল, প্ৰাণ যায় যায় যেন হ'ল। জীৱনে মোৰ কাষলৈ আহি এপিয়লা পানী দি গ'ল। তাক মই বৰ হেঁপাহেৰে খাই শেষ কৰিলোঁ। এইবাৰ জীৱন আহি মোলৈ এটি ধুনীয়া উজ্জ্বল পোহৰ পেলালে। মই এই পোহৰ ধৰিবলৈ যত্ন নকৰি মাথোন ক'লোঁ ধুনীয়া পোহৰ, আৰু ধুনীয়া হৈ দূৰ দূৰণিৰ বাট উজ্বলাই দিয়া। তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয়। তোমাৰ ঘাম দূৰ দূৰৰ বাট উজ্বলাই আগুৱাই লৈ যোৱা, আগলৈ আৰু আগলৈ আগলৈ। ধন্যবাদ।